বিৰতিৰ পিছতে আমাৰ হাতত আহি পৰিছে এটা ব্ৰেকিং নিউজ গণেশগুৰি দেখিবলৈ পোৱা গৈছে যে ভয়ংকৰ বোমা বিস্ফোৰণ হৈছে আৰু এই বোমা বিস্ফোৰণৰ আঁৰত কোন জড়িত সেয়া এতিয়া পোহৰলৈ অহা নাই কিন্তু হেল্ল' ফ্ৰেণ্ডছ কি খবৰ ভালে আছে নিশ্চয় সকলো আৰু আজি মোৰ লগত কোন আছে আপোনালোকে দেখিছে নহয় মঞ্জুশ্ৰী কলিতা নিউজ লাইফৰ নিউজ ৰিডাৰ আপোনালোকে জানে তথাপিও মই কৈ দিছোঁ কেনেকুৱা চলিছে প্ৰথম লাইফ কেনেকুৱা চলিছে কি খবৰ খবৰ ভাল খুব ধনশ্ৰী থেংক ইউ ছ' মাছ প্ৰথমতে তোমাক থেংক ইউ কৈছোঁ কিয় তুমি আহিছা মোৰ ওচৰত মোৰ কিছু কথা জানিবলৈ মোৰ লগত কথা পাতিবলৈ তাৰ কাৰণে থেংক ইউ আৰু লাইফ চলি আছে আৰু চলি মানে মাজে মাজে দৌৰিছে মাজে মাজে অকণমান লাহে লাহে চলিছে চলি আছে আজি বহুত কথা জনাম আপোনালোকক মিডিয়াৰ লগত বা টিভি স্ক্ৰীনৰ পিছফালৰ কথা টেলিভিশ্যনৰ পিছপিনৰ কথা জনাম মঞ্জুশ্ৰী বাৰ লগত সকলো কথা আজি পাতিম কিন্তু তাৰ পূৰ্বে মই আপোনালোকক জনাব বিচাৰিছোঁ মঞ্জুশ্ৰী বাৰ পৰিচয়টো যদি সৰুকৈ ক'ত ঘৰ আৰু কিমান কেতিয়াৰ পৰা মিডিয়াত মোৰ ঘৰ ৰঙিয়াত আমি 4টা ল'ৰা ছোৱালী দেউতা মোৰ নাই মা আছে তাৰপিছত মই মিডিয়াত তোমাৰ মই পঢ়া শুনা সৰুতে স্কুলিং মোৰ শংকৰদেৱ শিশু নিকেতন ৰঙিয়া তাৰপিছত মই হায়াৰ ছেকেণ্ডেৰীলৈকে ৰঙিয়াত পঢ়িছোঁ তাৰপিছত মই বজালী কলেজ পাঠশালাত পঢ়িছোঁ পলিটিকেল ছায়েন্সত তাৰপাছত মই গুৱাহাটী আহিলোঁ তাৰপিছত মাছ কম কৰিলোঁ কৰি থাকোঁতেই মই প্ৰথম চাকৰিত সোমাইছিলোঁ তোমাৰ 2014ত প্ৰতিদিন টাইমত তেতিয়া নিউজ টাইম অসম আছিলে আৰু তাৰপিছত মই থাকোঁতেই তাতে প্ৰতিদিন টাইম হ'ল তাৰপিছতে মই গ'লোঁ তেতিয়া তাৰপাছত মই গ'লোঁ অল ইণ্ডিয়া ৰেডিঅ' আৰু অল ইণ্ডিয়া ৰেডিঅ'ৰ পিছত নিউজ লাইভত আৰু বৰ্তমানলৈকে নিউজ লাইভতে আছোঁ আচ্ছা মিডিয়াত যে আহিলে আপুনি মিডিয়াত তুমি আহিলা মিডিয়াত অহাৰ মানে আগৰ পৰা সৰুৰ পৰা এনেকুৱা এটা চখ আছিল নেকি যে নিউজ কম টিভিত ওলাম কাৰণ মঞ্জুশ্ৰী বা ৰেডিঅ'ৰ লগতে মানে নিউজ ৰিডাৰ হয় আৰু এতিয়া নহয় প্ৰতিদিন টাইমৰ পৰা নিউজ ৰিডাৰ হিচাপে প্ৰথমৰ পৰা যিহেতু কৰি আছা তেনেকুৱা কিবা আছিল নেকি সঁচাকৈ ক'বলৈ গ'লে একেবাৰে নাছিলে কেতিয়াও ভবা নাছিলোঁ কিন্তু এতিয়া মোক বহুতে কয় স্কুলতো কয় মানে স্কুলত থাকোঁতে শংকৰদেৱত থাকোঁতে যেতিয়া প্ৰাৰ্থনা হয় তাৰ মাজতে মানে তোমাৰ নিউজ বাতৰিখিনি আমি বাতৰি কাগজ কেইখনমানৰ পৰা সংগ্ৰহ কৰি আমাক পঢ়িব দিয়া আছিলে আৰু হয়তো মই অকণমান স্পষ্টকৈ পঢ়িছিলোঁ সেইকাৰণে সদায় সেইটো পাল মোৰে পৰিছিলে তো এতিয়া আচাৰ্যহঁতে কয় যে সৰুতে চাগে তুমি সেই নিউজ যে পঢ়িছিলা এতিয়াও তুমি নিউজে পঢ়িছা কিন্তু মই কেতিয়াও ভবা নাছিলোঁ আৰু বা মোৰ ফেমিলিত তেনেকুৱা কোনো মিডিয়াৰ লগত ৰিলেটেড নহয় কিন্তু কেনেকৈ ক'ত আহি গ'লোঁ এতিয়া আচলতে আহি গ'লোঁ আৰু লাইনটোত মোৰ ভাল লাগে কাৰণে কিন্তু তেনেকৈ সৰুতে মই ভবা নাছিলোঁ আৰু এই মুহূৰ্তত আমি আৰু বহুত কথা পাতিম কিন্তু ধৰি লোৱা এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ আহিল ডাঙৰ খবৰ এতিয়া আপোনালোকে সদায় নিউজ লাইফৰ স্ক্ৰীণতহে দেখি থাকে মঞ্জুশ্ৰী কলিতাই কেনেদৰে ব্ৰেকিং নিউজ পঢ়ে এতিয়া মোৰ ইউটিউব চেনেলত আজি দেখাব লাগিব অলপ যদি কৈ দিয়া তুমি মোক কৈ দিয়া কি ব্ৰেকিং নিউজ আহিছে ধৰি লোৱা কিবা এটা তোমাৰ ভাল লগা যিকোনো ক'ব পাৰা কিবা এটা ব্ৰেকিং নিউজ আহিছে হঠাৎ যেতিয়া তোমালোকে গম পোৱা ষ্টুডিঅ'তে হওক বা কিবা হওক হয় আচলতে তেনেকুৱা ইনচিডেণ্ট হৈয়ে থাকে আমি যিকোনো আৰু মানে এটা কথা কি তোমাৰ যদি মনত দুখ থাকক বা সুখ থাকক তুমি নিউজটোৰ মতেহে তোমাৰ এক্সপ্ৰেশ্যন হ'ব নিউজে যিটো বিচাৰিছে গতিকে যদি মই এতিয়া ৰাসৰ সময় গতিকে ৰাসৰ সময়ত মই খুব ভালকৈ ৰাসৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ সাংবাদিকসকলে পৰিৱেশ দেখুৱায় আৰু তেনেকুৱাকৈ মই দেখুৱাই আছোঁ আৰু তেনেকুৱাকৈ মই কৈ দিছোঁ অকণমান যে আপোনালোকে আমাৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ সাংবাদিকসকলে আমাক ৰাসৰ পৰিৱেশ দেখুৱাই আছে বিভিন্ন প্ৰান্তত কেনেধৰণৰ ৰাস চলিছে সকলোৰ পৰা আমি দেখুৱাই আছোঁ আৰু ৰাসৰ পৰিৱেশ আপোনালোকক দেখুৱাই যাম কিন্তু এই মুহূৰ্তত আমালৈ আহি পৰিছে এক ব্ৰেকিং নিউজ দেখিবলৈ পোৱা গৈছে যে ৰঙিয়াৰ পৰা গুৱাহাটী অভিমুখী এখন বাছ দুৰ্ঘটনাত পতিত হৈছে আৰু কেইবাজনো লোক নিহত হোৱাৰ খবৰ আহি পৰিছে লগতে কেইবাজনো গুৰুতৰভাৱে আহত হৈ পৰিছে আৰু আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বাপৰে বাপ এয়া হৈছে টেলেণ্ট দেখিছে আৰু এনেদৰে আপোনালোকক নিউজ লাইফত একদম তাৎক্ষণিকভাৱে আপোনালোকক ব্ৰেকিং নিউজসমূহ পঢ়ি দি থাকে গতিকে এতিয়া জানিব বিচাৰিম যিহেতু কৈছোঁ যে টেলিভিশ্যনৰ আঁৰৰ কাহিনীৰ কিছু কথা আমি জনাব চেষ্টা কৰিম যিহেতু এগৰাকী নিউজ ৰিডাৰ আছে মোৰ লগত কেতিয়াবা এনেকুৱা ইনচিডেণ্ট যিটো মনত থাকিব আপোনাৰ লাইফ টাইম তোমাৰ মনত থাকিব যে হঠাৎ এনেকুৱা হৈ গ'ল ন কেতিয়াবা আমাৰ হৈ যায় কিবা এটা হৈ যায় ভয়ংকৰ বা ষ্টুডিঅ'ৰ ভিতৰৰ কিবা ইনচিডেণ্ট ষ্টুডিঅ'ৰ ভিতৰত আচলতে সৰু ডাঙৰ বহুত ইনচিডেণ্টহে আছে আৰু এতিয়াও মই বৰ্তমান যিহেতু নিউজ লাইভত মোৰ 4 বছৰে কমপ্লিট হ'ব গতিকে আমাৰ যিটো PCR টীম থাকে PCR টীমত মই নাম ল'ব লাগিব এতিয়া হৰেন্দা আৰু হৰেন্দাৰ লগত আমাৰ প্ৰতিগৰাকী এংকৰেৰে বিভিন্ন ইনচিডেণ্ট থাকে হৰেন্দাই মানে খুব খুহুতীয়া কথা কয় গতিকে মানে আমাৰ যিকোনো চিৰিয়াছ নিউজৰ আগতে এনেকুৱা কিবা এটা খুহুতীয়া কথা কৈ দিয়ে যে কেনেকৈ নিজৰ হাঁহিটো মানে কণ্ট্ৰল কৰি পেলাই সেইখিনি সময়ত বিভিন্ন দুখ লগা কথা ভাবি দিওঁ যাতে আমাৰ
মানে অন কেমেৰা আমি হাঁহি নিদিওঁ বা চিৰিয়াছ নিউজ এটা পঢ়ি থকাৰ মাজত আমাৰ হাঁহি উঠি নাযায় এনেকুৱা বহুত ঘটনা ঘটি থাকে আচলতে মই এটা বুলি ক'লে এতিয়া মানে ঢেৰ কথাই মনত পৰিছে যদি এটা ক'ব পাৰা মানে কেতিয়াবা এনেকুৱা হৈছে যে বিৰাট চিৰিয়াছ নিউজ এটা তুমি পঢ়ি আছা বা তোমাৰ লগত আৰু কো এংকাৰ আছে কোনোবা তোমালোক পঢ়ি আছা কিন্তু হঠাৎ এনেকুৱা হ'ল কিবা এটা কথাত হাঁহি উঠিল বা কিবা এটা মনত পৰিল হাঁহি উঠা বা PCRৰ টেকনিকেল টিমবিলাকে কৈ দিছে আৰু তোমালোক শুনিছা হেডফোনত যে কথা পাতি আছে হাঁহি উঠি গ'ল তেতিয়া এনেকুৱা কিবা মনত আছে নেকি এবাৰ হৈছে যে বহুত চিৰিয়াছ নিউজ এটা পঢ়ি আছিলোঁ পঢ়ি থকাৰ মাজতেই মানে কি হ'ল PCRৰ পৰাই কৈ দিলে কিবা এটা কথা এনেকুৱা কৈ দিলে যে মই মানে হাঁহি মোৰ মানে মুখখন বা মোৰ মাতত পুৰা দৰ্শকে গম পাইছে যে মোৰ হাঁহি উঠিছে মই মানে আমাৰ যিটো এয়াৰফোন মোৰ কাণত লাগি থাকে এইটো মই খুলি দিছোঁ যাতে মই সিহঁতৰ মাতটো শুনি নাথাকোঁ নহ'লে মই আৰু কণ্ট্ৰল কৰিব নোৱাৰিম ষ্টিল মানে মই এতিয়া যেনেকৈ হাঁহি উঠি থাকিলে দাঁত উলিয়াই হাঁহিলেতো হহা নহয় মানে মুখখন মানে দেখিছে হহা কিন্তু বিৰাট চিৰিয়াছ নিউজ এটা আছিলে মানে ভাগ্য ভাল আৰু মানে এনেকুৱা ধৰণৰ যে মানে দুৰ্ঘটনাৰ লগত মানে জড়িত থকা আৰু নিহত হৈছে মানুহ এটা পৰিয়ালৰ বিভিন্ন লোক নিহত হৈছে তাৰ মাজতেই আচলতে এনেকুৱা হৈ গৈছিলে আৰু ৰিচেণ্টলি এটা হৈছিলে যে ডিব্ৰুগড়ত মানে জুই লাগি এটা ফেমিলি জীৱনতে অগ্নিদগ্ধ হৈছিলে আৰু তাৰ মানে বিভিন্ন নামবিলাক কেতিয়াবা বহুত মানে অদ্ভুত ধৰণৰ কিছুমান নাম থাকে বিভিন্ন জাতি জনগোষ্ঠীৰ যিহেতু আছে আমাৰ অসমখনত আৰু তেনেকুৱা এটা অকণমান মানে যিটো নামৰ অৰ্থটো অকণ বেলেগ হয় তেনেকুৱা এটা নাম আছিলে যিটো নামৰ কাৰণে মানে মোৰ ৰিপৰ্টাৰে পঢ়োঁতেও মানে খুব কনচিয়াছ হৈ পঢ়িছে আৰু মই কওঁতেও খুব কনচিয়াছ হৈ গৈছোঁ কিন্তু তাৰপিছত মানে ইমান দুখৰ কথা কিন্তু তাৰ মাজতো মানে আমাৰ সেই টেকনিকেল টিমৰ লগত বিভিন্ন এনেকুৱা কথা হৈ থাকে যে বিভিন্ন হাঁহি উঠে কিন্তু উপায় নাই আমি কণ্ট্ৰল কৰোঁ আৰু সেইটোৱে আৰু কণ্ট্ৰল কৰিবই লাগিব এগৰাকী লেডি এংকাৰ বা নিউজ ৰিডাৰৰ যিটো লাইফ আচলতে বহুত লোকে নাজানে যে কিমান কঠিন হয় কাৰণ ৰাতিপুৱা মৰ্ণিং শ্বিফ্ট থাকে ইভিনিং শ্বিফ্ট থাকে তেনেকুৱা অকণমান কৈ দিবা নেকি বিৱৰণ যে কেইটাত যোৱা কাৰণ বহুত সময়ত এনেকুৱা হয় ন মানুহে চেলিব্ৰেশ্যন কৰি থাকে ফেষ্টিভেল কিবা কিন্তু সেই লেডিগৰাকী বা সেই আচলতে ছোৱালীগৰাকী মানে নিউজৰ লগত ৰিলেটেড হৈ থাকিব ৰাতিপুৱা ওলাই যাব লাগে সকলো সাংবাদিক বা তুমিও সংবাদ মাধ্যমৰ লগত জড়িত গতিকে তুমিও জানা আৰু মানে দেখিবলৈ পোৱা যায় যে আমাৰ যদি মৰ্ণিং ডিউটি থাকে তেনেহ'লে আমি 7 বজাত অফিচ পাব লাগে আৰু 7 বজাত কাৰণ আমাৰ প্ৰথম বুলেটিন আৰম্ভ হয় 8 বজাৰ পৰা আৰু নিউজৰ ক্ষেত্ৰত তোমাৰ মানে সময়ৰ লগত মানে সময়তকৈ আগত চলিব লাগিব তুমি আৰু তেতিয়াহ'লে গতিকে 7 বজাৰ পৰা আৰম্ভ হয় আৰু 8 ঘণ্টাৰ যিহেতু আমাৰ শ্বিফ্ট থাকে শ্বিফটিং ডিউটি আৰু তুমি যে কৈছা বিভিন্ন ফেষ্টিভেলৰ সময়ত বা বিভিন্নজনে চেলিব্ৰেট কৰি থাকে হয় যিমানেই মানে ফেষ্টিভেল আহে সিমানে আমাৰ ডিউটিটো বেছি হয় কাৰণ দুৰ্গা পূজা হওক বিহু হওক দুৰ্গা পূজা হ'লে প্ৰতিখন পূজাৰ পৰিৱেশ আমি আমাৰ ৰাইজক আমি দৰ্শকক আমি দেখুৱাব লাগে গতিকে সেইখিনি সময়ত আমি আউটডোৰো যাওঁ ইনডোৰো যাওঁ মানে ষ্টুডিঅ'টো থাকিও আমি ডিউটি কৰোঁ আৰু লগতে বাহিৰত গৈও আমি দৰ্শকক দেখুৱাওঁ তেতিয়া মই প্ৰথম নিউজ টাইম অসমত আছিলোঁ তেতিয়া খুব দুখ লাগিছিলে মানে ৰাতি কান্দিছিলোঁ কাৰণ প্ৰথম অৱস্থাত খুব ইভিনিং শ্বিফ্ট কৰিছিলোঁ ৰাতি 12টালৈকে কেতিয়াওতো 12টালৈকে অফিচত থকাৰ কথা ভাবিবই নোৱাৰোঁ আৰু যেতিয়া পূজা বিহু আহে তেতিয়া ঘৰত যোৱাৰ কথা তুমি ভাবিবই নোৱাৰা গতিকে তেনেকুৱা কথাবিলাক হৈ থাকে কিন্তু এতিয়া আচলতে তাৰ লগত ইউজটো হৈ গ'লোঁ মানে এতিয়া সেইটো আৰু ইমান কিবা আছে নেকি মনত যে ঘৰত বহুত মানে ইম্পৰ্টেণ্ট কিবা আছিল তুমি যাব পৰা নাই মানে অফিচত থাকিব লগা হৈছে বা এনেকুৱা বিভিন্ন সময়ত হয় মোৰ নিজৰ জন্মদিনতেই মোৰ জন্মদিন আৰু মাহঁতে ঘৰত খুব ধুনীয়াকৈ আলহী মাতি বিভিন্ন ধৰণৰ অনুষ্ঠান মাহঁতে কৰিছে তাত কিন্তু মই নিজে উপস্থিত থাকিব পৰা নাই যিহেতু 2020 আহি আছে 2020 আহি আছে কেনেকুৱা প্লেনিং কিবা আছে নেকি নতুন কিবা কৰিম বুলি ভাবিছে নে মিডিয়াৰ লগতে থাকি কিনে আৰু আগবাঢ়ি যাম বুলি ভাবিছে 2022 বৰ বেছি দিন নাই 2 মাহে মাত্ৰ আচলতে এতিয়াতো মানে তোমাৰ আহিলে হয় নৱেম্বৰ মাহ চলি আছে গতিকে মাছত মাত্ৰ 1 মাহ বাকী আছে গতিকে তেনেকুৱা পৰিকল্পনা বুলি ক'লে নিজৰ যিবিলাক কিবা যদি মই বিভিন্ন ধৰণৰ ভুল কৰা যায় গতিকে মই নিজৰ ভুলখিনি শুধৰাবলৈ চেষ্টা কৰিম আৰু সেইবিলাক ভুল যাতে দ্বিতীয়বাৰ কেতিয়াও জীৱনত নকৰোঁ সেইটো কাৰণে চেষ্টা কৰিম আৰু নিজৰ জীৱনটো আৰু শুদ্ধকৈ জীয়াবলৈ বিচাৰিম আৰু মোৰ কাৰণে যাতে মই কাৰো দুখৰ কাৰণ হ'ব নিবিচাৰোঁ সেইটোৱে মোৰ লক্ষ্য থাকিব যাতে মোৰ পৰা কোনেও একো কষ্ট নাপায় কোনেও একো দুখ নাপায় আৰু তুমি মিডিয়াৰ কথা কৈছা মিডিয়াততো আছোঁ বৰ্তমান লগতে চাওঁ কিবাকিবি পৰিকল্পনা আছে নিজাকৈ কিবাকিবি কাম কৰাৰ সপোন আছে গতিকে সেইবিলাক কিমান দূৰ সফল হৈ চাওঁ চেষ্টা কৰিম এইটো ৰাউণ্ডৰ পৰা বিদায় ল'ম কিন্তু এটা যদি ব্ৰেকিং নিউজৰ লগত বিদায় লওঁ কেনেকুৱা হ'ব একদম মজা হৈ যাম লাষ্ট কৰিছে মঞ্জুশ্ৰী ব্ৰেকিং নিউজ আচলতে টিভিতটো মানে অফিচত ৰ'বা এবাৰ মই দিয়ে থাকা সেইকাৰণে এবাৰ মই টপিক দিম অ'কে বম ব্লাষ্ট হৈছে গুৱাহাটীত বিৰাট ডাঙৰ বহুত মানুহ নিহত হোৱা নাই কিন্তু আহত হৈছে
আৰু একদম হুলস্থুলীয়া পৰিৱেশ আৰু এইটো ব্ৰেকিং নিউজ মঞ্জুশ্ৰী বাই পঢ়িব তাৰপিছত আমি এইটো ৰাউণ্ডৰ পৰা বিদায় ল'ম আকৌ মঞ্জুশ্ৰী বাৰ লগত লাইট মমেণ্ট লৈ আহিম এতিয়া ব্ৰেকিং নিউজ একদম চিৰিয়াছ হাঁহি আছোঁ যে আমি সেইকাৰণে হাঁহিয়ে আছে কিন্তু এইটো চিৰিয়াছ টপিকত ব্ৰেকিং নিউজ এটা দৰ্শকক ভিউৱাৰ্ছবিলাকে ভাল পাব বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ বাতৰি মাজলৈ আৰু বিৰতিৰ পিছতে আমাৰ হাতত আহি পৰিছে এটা ব্ৰেকিং নিউজ গণেশগুৰি দেখিবলৈ পোৱা গৈছে যে ভয়ংকৰ বোমা বিস্ফোৰণ হৈছে আৰু এই বোমা বিস্ফোৰণৰ আঁৰত কোন জড়িত সেয়া এতিয়া পোহৰলৈ অহা নাই কিন্তু কেইবাজনো লোক আহত হোৱাৰ খবৰ আহি পৰিছে আমি শেহতীয়া সকলো খবৰ জনাই যাম আপোনালোকক এই মুহূৰ্তত এইটোৱে ব্ৰেকিং নিউজ যে এক ভয়ংকৰ বোমা বিস্ফোৰণে কঁপাই গৈছে পুনৰবাৰ গণেশগুৰি আৰু কেইবাজন লোক আহত হোৱাৰ খবৰ আমাৰ হাতত আহি পৰিছে বাপৰে বাপ তাম দেখোন থ্যাংক ইউ থ্যাংক ইউ সো মাচ বিস্ফোৰণ হ'ব নালাগে যদিও আমি কৰিছোঁ এইটো জাষ্ট আমি এটা ফানৰ কাৰণে কৰিছোঁ বাৰু ভিউৱাৰ্ছসকলে ভাল পাব থ্যাংক ইউ সো মাচ সময় দিলা ইমান থেংক ইউ ধনশ্ৰী থেংক ইউ ছ' মাছ আৰু এয়া আছিলে নিউজ ৰিডাৰ মঞ্জুশ্ৰী কলিতাৰ বিষয়ে আপোনালোকে জানিলে আৰু লাইট মুভমেণ্টত যিহেতু মই বহু সৰু সৰু কথা লৈ আহোঁ মঞ্জুশ্ৰী বাৰ লগতো লৈ আহিম আপোনালোকে গম পাব আৰু এইটো এপিছ'ডৰ পৰা বিদায় লৈছোঁ আজি থেংক ইউ